নমস্কাৰ গাইজ, মই থাকিল। মই এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি যাই আছোঁ ছাত্ৰীয়া মানে গাঁৱৰে ঘৰৰ ওচৰৰে আকালাগৰে আৰু এটা দূৰ আছে। আমি যাই আছোঁ বৰ্তমান বগামাটি। তো বগামাটি এনে ফুৰিব যাই আছোঁ, বেলেগ একো কাম নাই। তো আহি পালোঁ আমি বগামাটি এটা কৰি আছে ৰাফটিং নে কি ফাফটিং কি বুলি কয়, এইবিলাক গম নাপাওঁ। এতিয়া বগামাটিৰ নদীটোত কৰি আছে আৰু এই পাহাৰৰ ওপৰ এখন চাইচোন, আৰু এই পাহাৰৰ ওপৰৰ পৰা মানুহবিলাক চাইছোঁ সেইকাৰণে পিপলি আন দেখা হৈছে, পিপলিৰ মাথা গমেই নাপাওঁ, কিন্তু প্লেচটো বঢ়িয়া আৰু এই ভিউটো চাচোন কি ধুনীয়া দেখা আছে। আৰু নদীত ইমান এটা পানী নাই, পানীটো শুকাই গৈছে। এই তলত এইগিলাখন নাও আছে, গাড়ী গিলি আছে, পিকনিক খোৱা মানুহ, আৰু মানুহগিলা নাচাগে মাথাগিলা কেনে সৰু সৰু দেখা আছে। নহয় আৰু আমি বিৰিয়ানী লৈছোঁ, বিৰিয়ানী নহয় একচুৱেলি এইটো কি বুলি কয়, ফ্ৰাইড ৰাইচ, ভাত ভাজা। সেই ভাতটো ভাজি কেনে আছে, আৰু সেইজন ব্যক্তি অলপ বুজি যাৱাৰ নিচিনা হয়, অলপ বোকৰা নহয় মোৰ কথাটো সেইকাৰণে। আৰু ইয়াৰ পৰা এতিয়া খাই লৈ কেনে আমি ধুনীয়াকৈ বেলেগ এক জেগাত যাম, দহিয়া চকত যাই আছোঁ। তাৰে পৰা খাই লৈ কেনে আহি পালোঁ আমি এটা চুকলে পাৰ্ক নে কি বুলি কয় এখন, তাৰমানে এইটো পাৰ্কখনত 20 টকা এণ্ট্ৰি ফিজ লয়, বঢ়িয়া আৰু ধুনীয়াকৈ দুনিয়াৰ বহুত চকৰি আছে, বঢ়িয়া চকৰি আছে দুনিয়াৰ, আৰু ফুলো আছে দুনিয়াৰ, ভাল লাগে আৰু এটা আহি কেনে ধুনীয়া লাগে। আৰু পাৰ্কখন একচুৱেলি ক'ত আছে মই কৈ দিওঁ, এইটো আপোনালোকৰ মাইকী বজাৰ আছে, আমাৰ গড়েশ্বৰ লাইনে মাইকী বজাৰ আছে, চাৰিআলি ফালৰ পৰা আহিলেও পায়। তো ধুনীয়া লাগে পাৰ্কখনত। তো আপোনালোকে যদি কেতিয়াবা এইটো চাইডে তেতিয়া একবাৰ সোমাই যাবি আৰু বাই বাই, ধন্যবাদ, জয় আই অসম।